Hey guys, welcome back to our channel. বৰ্তমান আমি আছো ঘৰৰ বাহিৰত। আজি আমি যাব লৈছো মামা ঘৰত। মামা ঘৰ বেছি দূৰ নহয়। আজি মামা ঘৰত ৰোৱা ৰুবলৈ যাম। মানে ইমান ভালকে নাজানো, হ'লেও শিকিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাম কেনেকৈ আমি ৰুম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি মামাৰ ল'ৰা ছোৱালীৰ কাৰণে চিপছ লৈ লৈছোঁ। লগতে আমি বজাৰত মাংস লৈ গ'লোঁ। আমি কাপোৰ কানি সলাই ল'লোঁ পথাৰত যাবৰ বাবে। বৰমাই হাতত চাহ লৈ লৈছে। চাওঁ চাহৰ ডেগটো দেখাই দিয়ক। এইটো মই বৰমা আৰু বা গৈ আছোঁ পথাৰলৈ। পথাৰ পালোহি আৰু। যিহেতু আগৰ পৰাই মামী আৰু আইতাই ৰুই আছিলে, সেইবাবে চাহ তেওঁলোককো দিলোঁ আৰু আমিও খালোঁ। এয়া আমাৰ মামী, এয়া আইতা, বৰমা আৰু ভাইটি পিছফালে। আমাৰ ৰুই হৈ গ'ল, সেইবাবে আমি গুচি আহিলোঁ। দুইজনীয়ে পথাৰৰ পৰা আহি অলপ আমি জীয়াইছোঁ, ভাগৰো লাগিছে অলপ। তাৰ পৰা ভাত খাবলৈ হৈ গ'ল, ভাত খাব আহি গ'লোঁ আমি। আজিলৈ ভিডিঅ'টো ইমানেই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।